নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ সেৱা জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আজি মই আলোচনা কৰিবলৈ লৈছোঁ এটি বিষয়, সেইটো হৈছে যে আমি আমাৰ জীৱনৰ সকলোৰে জীৱনত আমি কৰ্ম কৰি আহিছোঁ, কিন্তু কৰ্মৰ সফলতা আমি একেবাৰে পোৱা নাই। আৰু যদিও কেতিয়াবা পাইছোঁ, তেন্তে আমি নিজে মনে ভবা ধৰণে আমি সফলতা পোৱা নাই। আৰু আমাৰ জীৱনত প্ৰতিটো মুহূৰ্তত সকলো ফালৰ পৰাই কিছু সমস্যাই আমাক আগুৰি থাকে আৰু সেই সমস্যাৰ মাজত থাকি আমি জীৱনটো অতিবাহিত কৰিব লগা হৈছে। ঘৰখনৰ সকলো পৰিয়ালৰ প্ৰায়বোৰে ৰোগাক্ৰান্ত হয়, অশান্তি, অসয়া, নিগেটিভ এনাৰ্জিৰে ঘৰবোৰ ভৰি থাকে। ইজনে সিজনৰ লগত বহু ক্ষেত্ৰত মতানৈক্য হোৱাও দেখা যায়। তেনে ক্ষেত্ৰত আমিনো কি কৰা উচিত সকলো সমস্যাৰ সমাধান তথা সুখ শান্তিৰ বাবে? এই বিষয়ে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছোঁ। কেতিয়াবা আমাৰ এনে হয় যে আমি কাম কৰিছোঁ, কিন্তু কৰ্মৰ সফলতা একেবাৰে পোৱা নাই। তেনে ক্ষেত্ৰত আমি শাস্ত্ৰৰ কিছু বাক্য আমি পালন কৰিব লগা হয়। কাৰণ আমি কৰা কৰ্মৰ মাজত হয়তো কিবা ভুল কৰাৰ বাবে শনি দেৱতা ৰুষ্ট হয়। সেইবাবে আমি কৰ্ম কৰোঁতে বিশেষভাৱে শনিবাৰে যি কৰা যায় মন কৰি গুৰুত্ব দিলে আমাৰ কৰ্মৰ সফলতা আমি অতি সহজে লাভ কৰিব পাৰিম। তেনে কিছুমান কাম আছে, যিবোৰ কাম আমি শনিবাৰে কৰিব লাগে, আৰু এনে কিছু কাম আছে আমি শনিবাৰে কৰিব নালাগে। শনিবাৰে কৰিব লগা কামখিনি আমি কৰিব পাৰোঁ, আৰু কৰিব নলগা কামখিনিও আমি নকৰিলে আমি শনি দেৱতাৰ কুপদৃষ্টিৰ পৰা আমি বাচিব পাৰিম। আৰু নহ'লে শনি দেৱতাৰ কুপদৃষ্টিৰ পৰা বচা টান হ'ব, আৰু লগতে ঘৰখন ধ্বংস হ'ব। সেইবাবে আমি কথাবোৰ অকণমান মন কৰিলে আমি আমাৰ নিজৰ জীৱনৰ বাধাবোৰ আঁতৰাব পাৰিম। শাস্ত্ৰৰ মতে আমি শনিবাৰে দান কৰিব লাগে, কিন্তু দান কৰাটো সকলোৰে বাবে সম্ভৱ নহয়, তাকো যিকোনো সময়ত। এতিয়া আমি দান কৰিলে যিহেতু ভাল, সেইবাবে আমি যিমান পাৰি সামৰ্থ্য অনুযায়ী দান কৰিব লাগে। শনিবাৰে ঘৰৰ এলান্ধবোৰ বিশেষভাৱে চাফা কৰিব লাগে, আৰু শনিবাৰে ঘৰ যেতিয়া মচা হয় তেতিয়া অকল পানীৰে ঘৰটো মচিব নালাগে। সেই পানীখিনিত অলপমান নিমখ বা ফিটকিৰি দি ল'ব লাগে। খালী পানীৰে ঘৰ মচিলে শনি কমজোৰ হয় আৰু শনি দেৱতা ৰুষ্ট হয়। শনিবাৰৰ দিনটোত তেল, যিকোনো তেল হ'ব পাৰে, যেনে সৰিয়হৰ তেল হওক বা নাৰিকলৰ তেল হওক বা যিকোনো হেয়াৰ অইল কেতিয়াও ঘৰলৈ ক্ৰয় কৰি আনিব নালাগে। কিন্তু এটা কথা ঠিক যে শনিবাৰে যদি তেল দান কৰা হয় তেন্তে ঘৰখনৰ বাবে শুভ হয়। সেইবাবে শনিবাৰে তেল দান কৰিব পাৰি। শনিবাৰৰ দিনটোত যিকোনো লোহাৰৰ বস্তু ক্ৰয় কৰি ঘৰলৈ আনিব নালাগে। কিন্তু মান্যতা আছে যে শনিবাৰে লোহাৰৰ বস্তু দান কৰিলে ঘৰখনৰ বাবে মংগল হয়। এই সৰু সৰু কথাবোৰ যদি আমি মন কৰোঁ তেন্তে আমাৰ ঘৰখনৰ বাবে বৰ শুভ হ'ব। তাৰ পাছত আছে যে ক'লা তিল, ক'লা বস্তু, ক'লা জোতা আদি শনিবাৰে কিনিলে অশুভ বুলি শাস্ত্ৰই কৈছে। আমি প্ৰত্যেক দিনাই ব্যৱহাৰ কৰি আহিছোঁ নিমখ শনিবাৰে পৰাপক্ষত কিনি ঘৰলৈ আনিব একেবাৰে নালাগে। মান্যতা আছে যে শনিবাৰে যদি নিমখ কিনা হয় তেনেহ'লে শনিদেৱ ৰুষ্ট হয় আৰু ঘৰখন ধাৰত পৰে আৰু গৃহস্থৰ ৰোগগ্ৰস্ত হয়। মাছ মাংস আদি কৰি তামসিক যিবোৰ আহাৰ, সেই আহাৰবোৰ আমি শনিবাৰে গ্ৰহণ কৰিব নালাগে। ঘৰখনৰ বাবে বেয়া, আমি বৰ্জন কৰিব লাগে। আৰু সেইবোৰ যদি আমি গ্ৰহণ কৰোঁ তেনেহ'লে শনি দেৱতা সম্পূৰ্ণৰূপে ৰুষ্ট হয়, আৰু তেওঁৰ কুপদৃষ্টি হয়তো আমাৰ ওপৰত পৰিবলৈ বেছি সময় নালাগিব। সেইকাৰণে আমি সেই তামসিক আহাৰবোৰ, পিঁয়াজ নহৰু মাছ মাংস মদিৰা, এইবোৰৰ পৰা আমি সম্পূৰ্ণৰূপে আঁতৰত থাকিব লাগে। শাস্ত্ৰৰ মতে শনিবাৰেও টকা ধাৰলৈ দিব নালাগে। কোনো লোককে টকা শনিবাৰে ধাৰলৈ দিব নালাগে, আৰু শনিবাৰে টকা আনৰ পৰাও ল'বও নালাগে। কাৰণ শনিবাৰে টকা ধাৰলৈ ল'লে বহু সময়ত সেই ধাৰ মাৰিব নোৱাৰি, আৰু আনৰ পৰা লোৱা টকাও হয়তো
পৰিশোধ কৰিব পৰা নাযাব। সেইবাবে শনিবাৰে সেই কামটোৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব লাগে। ফ্ৰেণ্ডছ, যদি আমি জীৱনৰ অসফলতা নিবিচাৰোঁ তেন্তে এই কথাবোৰ যদিও সৰু সৰু পৰাপক্ষত সকলোৱে মানি চলা উচিত, কাৰণ এই কামবোৰ আমি প্ৰতিটো দিনেই কৰোঁ বা কৰিব লাগিবও। কিন্তু অলপমান মন কৰিলেই আমি আমাৰ কৰ্মৰ সফলতাৰ ক্ষেত্ৰত থকা বাধা আঁতৰাই আগুৱাই যাবলৈ সহজ হ'ব। ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।